পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয় অধীনৰ চাম্পুপাৰাত বন বিভাগৰ অভিযান অনুজ্ঞাপত্ৰবিহীন কাঠৰ দোকানৰ পৰা জব্দ অবৈধ ফলাকাঠ জব্দকৃত কাঠৰ মূল্য 1 লক্ষাধিক টকা বামুণীগাঁও বন বিভাগে চলায় এই অভিযান দীৰ্ঘদিন ধৰি চাম্পুপাৰাত চলিছে অবৈধ কাঠৰ বেহা কাঠফুলৰ দৰে গঢ়ি উঠিছে অনুজ্ঞাপত্ৰবিহীন কাঠৰ দোকান বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট দি পাব্লিক নিউজ স্যার এই কেইখন দোকানত চলালে এইটো অভিযানটো আমি দোকান হিচাপে 3খন আছিলে কিন্তু ষ্টৰটোৰ ৰুম 4টা ৰুম আমি তালাচী কৰিলোঁ তালাচী কৰি যিখিনি সন্দেহজনক বুলি ভাবি আমি সেইখিনি লৈ আহিলোঁ বাকী কেইখনত দোকানত তেনেকুৱা ধৰণৰ নাপালে নাই 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 তেনেধৰণৰ নাই ঠিক আছে স্যার হয় মাননীয় পশ্চিম বন সংমণ্ডল প্ৰাধিকাৰী মহোদয়ে আমি নিৰ্দেশ মৰ্মে বামুণীগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীসকল আৰু সুৰক্ষা বাহিনী বন কৰ্মীসকল তাৰপৰা আৰু কুকুৰমৰা বন কৰ্মীসকল গৰৈমাৰী বন কৰ্মীসকল সকলোৱে গৈ আমি এই টিম্বাৰ চপত অলপ অপাৰেশ্যন চলালোঁ চাই চিতি তেখেতসকলৰ যিখিনি আমাৰ বিভাগীয় টেক্সৰ অন্তৰ্ভুক্ত কাঠৰ দোকানকেইখন পৰীক্ষণ চলাই গম পালোঁ কিছুমান সন্দেহজনক কাঠ পোৱা গ'ল সেইবিলাক আমি চেফ কাষ্টডিৰ কাৰণে বামুণীগাঁও আঞ্চলিক কাৰ্যালয়লৈ লৈ আহিলোঁ